নমস্কাৰ আপোনালোকে চাই আছে খেল প্ৰেমী আসাম আমাৰ ভাৰতত খেলুৱৈসকলক যথেষ্ট সন্মান কৰা হয় খেলুৱৈসকলক যথেষ্ট উচ্চ স্থান প্ৰদান কৰা হয় কিন্তু তাৰ এখন উলুটা ছবি দেখা গৈছে গ্ৰেনেডা নামৰ দেশখনত গ্ৰেনেডা নামৰ দেশখনৰ এজন বিখ্যাত খেলুৱৈ হৈছে এণ্ডাৰছন পিটাৰ্ছ যি নেকি ভাৰতৰ নীৰজ চোপ্ৰাৰ আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী হয় জেভলিন খেলৰ ক্ষেত্ৰত আৰু তেখেতেই নীৰজ চোপ্ৰাক ৱৰ্ল্ড চেম্পিয়নশ্বিপত হৰুৱাই গোল্ড মেডেল দখল কৰিবলৈ সক্ষম হৈছিলে নীৰজ চোপ্ৰাক হৰুৱাৰ বাবে নীৰজ চোপ্ৰাই সিলভাৰ মেডেল লাভ কৰিছিলে 2022 চনৰ জেভলিনৰ ৱৰ্ল্ড চেম্পিয়নশ্বিপত কিন্তু আপোনালোকে জানি আচৰিত হ'ব যে জেভলিনৰ এই ৱৰ্ল্ড চেম্পিয়ন প্লেয়াৰ গৰাকীকে নিজৰ দেশত পিটন দিয়া হৈছে হয় তেওঁক পিটা হৈছে সো এইদৰে নিশা জাহাজৰ ওপৰত তেখেতক পিটা হয় আৰু পিটি পানীত পেলাই দিয়া হয় আৰু তাৰ পাছত তেখেতে ইয়াৰ ওপৰত কেছ দিয়ে আৰু 5জন লোকক বৰ্তমান সময়ত গ্ৰেপ্তাৰ কৰা হৈছে সো এইদৰে সুৰাসক্ত অৱস্থাত থকা এদল লোকে এণ্ডাৰছন পিটাৰ্ছক নিজৰ দেশতে পিটন দিয়ে যাক নেকি সেই দেশখনৰ এজন ইউথ আইকন হিচাপে চোৱা হয় সো আজিলৈ ইমানেই আছিল ভিডিঅ'টো এটা লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আমি আৰু এনেকুৱা ধৰণৰ খেলৰ খবৰ বাতৰি আপোনালোকলৈ আনিয়ে থাকিম নিজৰ ভাষা অসমীয়াত